জিংকু আৰু মই তোৰ ভিডিঅ' চাং বুজছা কয় আৰু ভিডিঅ' কল এতিয়া যদি ভালে তাৰপিছত চাং কি টেটু বনাইছা কত দেখুৱা টেটু বনাইছা কি ভাই নাকৈ টেটু বনাইছে টেটু তো চাম ভালকে দেখা যায় বেংগলোৰত বনাই আছে কিছু নহয় হাতখন আরে হাতখান দেখা টেটুটা দেখা চাও বা ষ্টিৰিং ঘূৰাব লাগে ঠেলাত হা কি হ'ল তে অলপমান চাফা কৰতো ক'ত চাফা কৰি আছা তই হেল্ল' গাইজ নমস্তে তো আজি মানে কি এই লক্ষী পূজা মানে আমাৰ আহিলে তো সেই লক্ষী পূজাৰ কাৰণে মানে এই মঞ্চ বনাব লাগে তাৰ উপৰি মানে অলপ জাগাখিনি চাফা কৰিব লাগে এইবিলাক মানে কৰি আছে আমাৰ ইয়াত দিবেশ দা এই মাত্ৰ আগতে আহিছে কিন্তু এতিয়াহে লগ পালোঁ এইজন চাফা কৰি আছে পুৰা একেবাৰে আৰু ঠেলাত পুৰা মানে মঞ্চ বনা গোটেই বাঁহ তাৰপিছত তামোলৰ গোটেই লৈ আহিল হা সাধু ক'ৰ পৰা আনিলি গ বা 100 টাকা তামোল ক'ৰ পৰা আনিলি বাৰীৰ পৰা অনা হ'লে চালু কোম্পানীৰ বাৰীৰ পৰা 100 টকা কাৰণে লৈছে কাই নাই মানিং নাই খালাৰ উঠা নিচিনা পাইছা নাকি যা খালাৰ উঠা নিচিনা পাইছা তই কি এতে থাকবি নাকি ভাত ঠাতাই নিদিবা লাগিব নাকি হা গাইজ মঞ্চ বনা কাম আৰম্ভ কৰিছিলেই মাত্ৰ তেতিয়া তাৰপিছতে মানে বৰষুণ মানে ভালেখিনি এনেকৈ বৰষুণ দিল তো বৰষুণৰ কাৰণে মঞ্চৰ কাম মানে আধৰুৱা হৈয়ে থাকিল তেতিয়া তাৰপিছত তো সেনেকৈ তো আৰু তেতিয়া আৰু কেনেকৈ তো আপোনালোকে চবকে দেখাব নোৱাৰে আৰু কি দেখাম এই পানী পৰে ইমান নেৰানেপেৰা পানী তাৰপিছত এতিয়া অলপ আন্ধাৰ হ'ল তো এতিয়া আন্ধাৰত আৰু এতিয়া সদ্যহতে পানীৰ কাৰণে ইমানখিনি একো নাই আৰু এতিয়া তো বহুত কিছুমান মানে প্ৰগ্ৰাম সেনেকৈ কেঞ্চেল কৰিব লগা হ'ল আৰু আমি এতিয়া আমাৰ এই দাদাৰ লগত আছোঁ আমাৰ দিবেশ দা এই এতিয়া যে লগ পাইছিলে সেই দিবেশ সেই দিবেশ দাৰ লগত এতিয়া আছোঁ তাৰপিছত ৰাতি হ'ল মানে ইহঁতে এখেতসকলে তো ইয়াতে মানে অলপমান এইখিনি নজৰ দি থাকিব লাগিব না মানে কি গোটেই প্ৰগ্ৰাম এটা ৰখাৰ কথা মানে পূজাৰ কথা তো অলপমান চাব লাগিব সেইকাৰণে তো ৰাতিটো ইয়াতে থাকিব তাৰপিছত এইয়া বাপৰে বাপ কি কোনে ঘুমাই ইয়াতে টোপনি মাৰিব এইটো থাকা জাগা এইটো থাকা জাগা তাৰপিছত মানে এতিয়া বিচনা আহিব ইয়াতে বিচনা আহিব এনেকেতো নাথাকে না বিচনাখন দান লৈ বাঢ়ি যাব তাৰপিছতে এতিয়া কি কৰে না ৰাতি কিবা ব্যৱস্থাই কৰে কাই দিনবশ্য হৰ্ষ দিনবশ্য কাই দিয় হৰ্ষ হৰ্ষ দিনবশ্য নাকি টেন হাউচের ড্রেস কার এটা ও টেন হাউচের ড্রেস বিরাট কোহলির ড্রেস আরে ভাইটি খিনি দেখায় হ্যাঁ ভাইটি তই কি টেন হাউচত আছা নাকি মেনেজাৰ টেন হাউচৰ মেনেজাৰ গাইজ এতিয়া মানে কি ৰাতি হ'ল যিমানে যি নহওক মানে প্ৰগ্ৰামটো মানে কি হ'ল কেঞ্চেলে হ'ল কিছুমান তাৰপিছত এতিয়া যাওঁ ঘৰত ভাত পানী খাই অলপমান শুই থাকোঁ তো আজিৰ কাৰণেতো আৰু মানে কি যিটো মানে সাংস্কৃতিক সন্ধিয়া আছিল হ'ব লগা সেইটো 15 তাৰিখলৈকে পিছুৱাই দিয়া হৈছে এই বৰষুণৰ এই বতৰৰ কাৰণে আৰু পানী বিছা নাই এই পানী এইবিলাক পানী দেখা পাইছেনে গোটেই পথাৰখন পানী
একে বৰষুণত মানে ইমানে বৰষুণ দিছে পানী হৈ গৈছে একেবাৰে নলা নৰ্দমা বহুত পানী পৰিছে তো সেইকাৰণে আজিৰ কাৰণে আৰু ইমানখিনি আৰু বাই আৰু এটা কথা মানে কি অলপ আগতে এটা জেগাত গৈছিলোঁ তাৰ এটা ভিডিঅ' আছে ক্লিপ এটা ভিডিঅ' আছে ডান্স ভিডিঅ' তো সেই ভিডিঅ'টো এবাৰ চাই লওক তাৰপাছত সেইটো চোৱাৰ পিছত আৰু এতিয়া গুড নাইট Goodbye.